মৰ্ণিং। তো প্ৰথমতেই আপোনালোকক সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অৰ্চিতা হাই কৈ দিয়া। হাই। আমাৰ অৰ্চিতাই ধুনীয়া ধুনীয়া ফ্ৰক পিন্ধি আছে ৰাতিপুৱা ৰাতিপুৱাই, আৰু আমি দুইটা অলপ ৰ'দলৈ ওলাই আহিছোঁ, যিটো বহুত বৰষুণ দি দিলে বিহুৰ দিনাই উৰুকাৰ দিনা। তো চাওকচোন, মনটো আজি বহুত বেয়া লাগি গৈছে। এতিয়া যাবলৈ ওলাইছোঁ গোলাঘাটৰ পৰা অলপ বজাৰ কৰি লৈ আহোঁ, বিহু বজাৰ কৰোঁগৈ। বিহুত দেখাই আছোঁ কি কি বজাৰ কৰিম, বজাৰ দেখাই আছোঁ, ব'লক। তো গোলাঘাট টাউন হৈ পাই গ'লোঁ, বজাৰ কৰিবলৈ সোমাই আহিছোঁ। বজাৰত ভিৰ চক। বজাৰত বহুত ভিৰ আছে, তো বজাৰ অলপ কৰি আছোঁ। মানে চবখিনি দেখুৱাব পৰা নাই আপোনালোকক, যিহেতু বহুত ভিৰ দোকানত। অলপ বজাৰ কৰি আছোঁ, দেখাই আছোঁ আপোনালোকক গোটেইখিনি। বজাৰৰ পৰা আহি ঘৰ পালোহি, এতিয়া খানা চানা বনি আছে, এইফালে মিউজিক বজাই আছোঁ। এতিয়া আপোনালোকক দেখাইছোঁ, এইফালে খানা বনি আছে আমাৰ অৰ্চিতা, এইফালে মাকে চাই দিয়া, এয়া মোৰ ধৰম পত্নী কিৰণ, এইফালে আমাৰ বাই বোৱাৰী মুনু, এইফালে মা আছে, এইফালে ভাইটি বহি আছে, আৰু এইফালে দেখাই আছোঁ গোটেইখিনি। এইফালে মাছ বনাই আছে, আপোনালোকক দেখাই আছোঁ। মাংস বনাই হৈ গৈছে অলৰেডি। আমাৰ খানা বনি আছে, মানে মিউজিকটো লগাই থ'লে বহুত দিগদাৰ, কপিৰাইট লাগি যাব যেতিয়া গান বজালে, সেইকাৰণে মিউজিকটো বন্ধ কৰি দিয়া আছে। বোলে আমাৰ ছোৱালী বহি আছে, তাই ফ্ৰাই মাছ খাই আছে, মানে বোলে আমাৰ বাইদেৱে কথা পাতি আছে বেলেগৰ লগত। চব মাছ বনাই আছে, এনেদৰে আমাৰ খানা প্ৰস্তুতি চলি আছে। তো মেজি হিচাপে পতা নাই, মানে বিশেষ অসুবিধাৰ কাৰণে মাহঁতো যাব নোৱাৰে বাহিৰত, সেইকাৰণে বাহিৰত নাযাওঁ, ঘৰতে অলপ জুই চুই খুৱাম আৰু খৰি আছে আনিম। মানে এনেকৈ বাঁহৰ মূঢ়া জাপি থোৱা আছে, আৰু খৰি আছে, খৰি আনি জাপি দিম আৰু অলপ খুৱাম, আৰু এনেদৰে আনন্দ কৰিব লাগিব। আৰু আমাৰ কষ্টে হাই কৈ দিয়া, অৰ্চিতা হাই কৈ দিয়া, হাই কৈ দিয়া। অৰ্চিতা ভোগালী বিহুৰ কোৱা, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, কৈ দিয়া, কৈ দিয়া। ভোগালী বিহুৰ কৈ দিয়া।
অ' হাই অৰ্চিতাই হাই কৈছে এয়া আমাৰ পিছফালে জুই ধৰিছে আৰু এয়া আমাৰ অৰ্চিতাই মই বহি আছো ব্ৰিজখনত লিখা আছে ডেলিচিয়াছ ফুড এই যদি কিৰণ কিৰণ এয়া 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 কি বোলো চালাড এয়া মুনুৱে বনাইছে চালাড মা ডিছ চিছ লৈ ৰেডি ভাত খাবলৈ আমাক অৰ্চিতা এয়া মামাম দিলে অৰ্চিতা খাই নাই এইফালে আমাৰ জুই ধৰিছে আমাৰ দাদাই এয়া আমাৰ মুনুৱে মানে টেষ্টিং কৰি চাব কৈছে মোক এই অকণমান দি দিয়া মজা মজা কৈ কৈছে মজা হৈছে দেই য়াম্মি কৈ দিয়া য়াম্মি টেষ্টি সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলো এইজনী আমাৰ অৰ্চিতাই সকলো অসমবাসী ৰাইজক মানে ভোগালী বিহুৰ শুভেচ্ছা জনাইছে আকৌ কৈ দিয়া শুভেচ্ছা যাচিলো ধন্যবাদ এয়া আমাৰ খানা ৰেডি হৈ গ'ল এইফালে মাছ ফ্ৰাই মাছ আছে এইফালে জোলৰ মাছ আছে এইফালে চালাড এইফালে দালি আনি আছে এখন ৰেডি এয়া আমাৰ অৰ্চিতা এইফালে জ্বলা ভাজি চব একেলগে দি দিছে আৰু মানে খাবই হ'ল আৰু হয় নাই আমাৰ জানে জ্বলা ভাজি খাবা নাই তিতি খাবা নাই তিতি খাই কিমান ভাল পোৱা কিমান ভাল পোৱা ইমান ভাল পোৱা মম' খাই কিমান ভাল পোৱা মম' খাই ইমান ভাল পোৱা হাই কালি ৰাতি উৰুকাৰ ভোজ খালোঁ এতিয়া দিনৰ কাৰণে এটা লোকেল নহয় মানে কয়লাৰ এটা আনিছোঁ আমি দুটাই ভাগ কৰি খাম আৰু আজি ৰাতি বাহিৰতে বনাম আপোনালোকক দেখাম গোটেইখিনি তো আকৌ এবাৰ বহুত ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ সমূহ ৰাইজলৈ তো মেজি জুয়ে আপোনালোকৰ মন সকলোখিনি যেন ৰঙীন হৈ পৰক এইখিনিয়ে মোৰ ফালৰ পৰা যাচিছোঁ এয়া লৈ আহিলোঁ কয়লাৰ এতিয়া কাটি কৰি লওঁ আৰু ৰাতিলৈ আয়োজন কৰোঁ সকলো চাই থাকক এইটো বৰ্ণিল আমাৰ অৰ্চিতা পলাইছে হাই দিয়া বৰ্ণিল দাদা এফালে এইটো বৰ্ণিল হাই অৰ্চিতা হাই দিছে অৰ্চিতা কৈ দিয়া ভোগালী বিহুৰ কোৱা শুভেচ্ছা যাচিলো সকলোকে কৈ দিয়া এই আমাৰ বৰ্ণিল এইটো বৰ্ণিল লাইছে এয়া দাদাই কাটি আছে তিতি কিমান ভাল পায় তিতি খাই ইমান ভাল পায় দেখিছা সেয়া অকণ নাচি দিয়া ধুনীয়াকৈ নাচা আমাৰ দে নাচা এইফালে আমাৰ মাংস বনাবলৈ ৰেডি হৈছে এইফালে মছলা চব ধুনীয়াকৈ মিক্স কৰি গ্ৰেভি বনাই লোৱা হৈছে এইফালে পিঁয়াজ এইফালে আমাৰ কিৰণে চাটনি বনাই আছে লগতে অৰ্চিতা বহি আছে দেখাই দিয়া ভণ্টি
ও পাণ লৈ আছে এফালে ভাত দালি চব হৈ গৈছে এয়া আমাৰ অৰ্চিতাই মাম খাই আছে তাইক সোনকালে খুৱাই দিছে তাক মাংস বনাই মামাম খুৱাই দিছে মাকে বিহু ভাত খাইছোঁ কৈ দিয়া বিহু ভাত খাইছে অৰ্চিতাই কিহে খাইছা শুনটো ব্ৰইলাৰ নহয় কয়লা বুলি কোৱা কয়লা কয়লা খাইছে এয়া ম'ম' অ' ম'ম' খাই কিমান ভাল পোৱা আকৌ আনিম এইফালে আমাৰ ভাইটি আৰু মনুৱে মাংস বনাই আছে এয়া মাংস তুলিছে এইফালে পেটটো এইফালে চব বনাই আছে আজি খানাটো বাহিৰতে বনাইছোঁ কালি নিচিনাকৈ মনুৱে এইফালে চাই দিয়া অলপ এয়া ৰান্ধনি আমাৰ আমাৰ খানা ৰেডি হৈ গ'ল এয়া আছে দালি এয়া মাংস এয়া চালাড এয়া মিঠা ভাজি আৰু জ্বলা ভাজি আনিবলৈ আছে এয়া জ্বলা ভাজি এইফালে বনাই আছে এয়া মোৰ এইফালে আমাক খাই আছে এতিয়া খানা চানা খাই লওঁ তো ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তো শেষত ভোগালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোকে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই